বন্ধুসকল নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আপোনাৰ পেন নম্বৰটো এক্টিভ আছে নে নাই আপুনি কেনেকৈ জানিব পাৰিব বা কেনেকৈ চেক কৰিব কাৰণ বিভিন্ন কাৰণত ইনকাম টেক্স ডিপাৰ্টমেণ্টে পেন নম্বৰ বিলাক ডিএক্টিভেট কৰি আহে কিছুমান ভুলৰ কাৰণে ডিএক্টিভেট হয় কিছুমানৰ ডাবল থাকে সেইবিলাকৰ কাৰণে ডিএক্টিভেট হয় গতিকে আপুনি যদি চেক কৰিব বিচাৰিছে আপোনাৰ পেন কাৰ্ডখন এক্টিভ আছে নে নাই তেতিয়াহলে কেনেকৈ চাব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিগ্ৰী ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইনকাম টেক্স ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত গুচি যাম তাৰ পাছত আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাম এতিয়া চাওক আমি গুগলত আহিছো আৰু গুগলত আমি টাইপ কৰিম incometax.gov.in আৰু সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ পাছত যেটো প্ৰথম সাৰ্চ ৰিজাল্ট আহিব হোম ইনকাম টেক্স ডিপাৰ্টমেণ্ট হেটোৰ ওপৰত আমি ক্লিক কৰি দিম এতিয়া আমি ইনকাম টেক্সৰ অফিচিয়েল ৱেবছাইটটোত আহি গৈছো ই ফিলিংৰ গতিকে লেফট সাইডত কুইক লিংকছৰ আন্ডাৰত কিছুমান অপচন পাব তাৰ ভিতৰত আপুনি চাওক ভেৰিফাই পেন ষ্টেটাছ এই লিংকটোৰ ওপৰত ক্লিক কৰি দিয়ক ভেৰিফাই পেন ষ্টেটাছৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাক কিছুমান ডিটেইলছ ভৰাবলৈ কোৱা হ'ব ইয়াত আপোনাৰ পেন নম্বৰটো ভৰাই দিয়ক ফুল নেম পেন নম্বৰ যেনেকৈ নামটো আছে তেনেকৈ আপুনি ইয়াত ফুল নেমটো ভৰাই দিয়ক ডেট অফ বাৰ্থটো দিব পেন নম্বৰ পেন কাৰ্ডত থকা ডেট অফ বাৰ্থটোৱে তাৰ পাছত মোবাইল নম্বৰ যেটো পেন কাৰ্ড বনোৱাৰ সময়ত দিয়া হৈছিল হেতু মোবাইল নম্বৰ ইয়াত ভৰাই দিব এতিয়া চাওক আমি সকলোবিলাক ডিটেইলছ ইয়াত ভৰাই ললো এতিয়া কন্টিনিউ কৰি দিছো কন্টিনিউ কৰাৰ পাছতে এটা ওটিপি আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুচি যাব সেই ওটিপিটো ইয়াত ভৰাব লাগিব আমি হেতু এতিয়া ভৰাই লম ওটিপিটো ভৰাই দিয়াৰ পাছতে আমি এটা ভ্যালিডেট বটন তলত দেখা পাম নীলা কালাৰৰ হেতুৰ ওপৰত আমি ক্লিক কৰি দিম ভ্যালিডেটৰ ওপৰত ক্লিক কৰাৰ পাছতে আপুনি দেখা পাইছে ভেৰিফাই পান ষ্টেটাছৰ তলতে পেন ইজ এক্টিভ এণ্ড ডিটেইলছ আৰ এছ পাৰ পান মানে মোৰ পেন কাৰ্ডখন এক্টিভ হৈ আছে এতিয়াও মোৰ পেন নম্বৰটো এতিয়াও এক্টিভ হৈ আছে বন্ধুসকল এনেকৈয়ে আপুনিও যদি চেক কৰি চাব বিচাৰিছে আপোনাৰ পেন কাৰ্ডখন এক্টিভ হৈ আছে নে নাই তেতিয়াহলে সহজতে এই ধৰণে চাব পাৰে